মোৰ ইউটিউব চেনেল তালিমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এটা নিউজৰ যেতিয়া অফিচিয়েল ৱেবছাইট খুলিলোঁ তেতিয়া এটা নতুন নটিফিকেশ্যন মই এটা গম পালোঁ বন্ধুসকল। তাত এটা ডেডলাইন দিছে, যিটো ডেডলাইন মানে আপোনালোকৰ কাৰণে, আমাৰ কাৰণে, যিবিলাকে এই এক্সামত ফেইল কৰিছে বা যিবিলাকৰ এবচেণ্ট দেখাইছে কিন্তু এবচেণ্ট নাই, বা সঁচাকৈ কিছুমানে এবচেণ্ট দেখাইছে বা ভুলক্ৰমে যিটো হৈছে, তেওঁলোকৰ কাৰণে অতি সুখবৰ। কিয়নো যিয়ে কি নহওক, এবচেণ্ট থাকিলেও বা কাৰোবাৰ ফেইল হ'লেও যিটো ফিজ ছাবমিশ্যন কৰিব দিছে 250 টকা, সেই ফিজটো ছাবমিশ্যন কৰিবই লাগিব। সেই ক্ষেত্ৰত এটা সুখবৰ দিছে, আৰু সেই খবৰটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বন্ধুসকল। তাৰ বাবে আমি অফিচিয়েল ৱেবছাইটলৈ গৈ তাত ডেডলাইনটো চাব পাৰোঁ। তেনেকৈ গৈ বন্ধুসকল এই টিচাৰ লগইনত গৈ পেলাই তাত আমি যদি চাওঁ, তাত আমি অফিচিয়েল ৱেবছাইটত এটা অপশ্যন আছে, এইটো হৈছে ছাবমিশ্যন অফ এক্সামিনেশ্যন ফিজ ফৰ দ'জ হেভ ফেইলড ইন ফাৰ্ষ্ট এক্সাম। ছাবমিশ্যন কেন বি ডান টিল 10th September 2018। ইয়াত খুব সম্ভৱ লাষ্ট ডেটটো 10 ছেপ্টেম্বৰ হোৱাৰ এটা আশা দিছে। ইয়াত 10 ছেপ্টেম্বৰটো বোধহয় লাষ্ট ডেট হ'ব, কিয়নো ইয়াত ছাবমিশ্যন কেন বি ডান টিল 10 ছেপ্টেম্বৰ। চ' ইয়াত যিটো লাষ্ট ডেট আছে এই ছাবমিশ্যনৰ, এইটো খুব সম্ভৱ 10 তাৰিখ হ'ব। ইয়াত যদি আপোনালোকে যায় বন্ধুসকল দেখিবলৈ পাব, ইয়াত মোৰ নেটটো অলপমান ইয়াত শ্ল' আছে। ইয়াৰ পিছত যি মানে এটা পেজ এটা অ'পেন হ'ব, ইয়াত অপশ্যনটো আছে। মই বন্ধুসকল অলপ আগে এইটো চেক কৰিছিলোঁ। এতিয়া এইটো নেটটো অলপ শ্ল' আছে, সেইটো ইৰ'ৰ মাৰিলে এইবাৰ আহিছে বন্ধুসকল। আপোনালোকে ইয়াত চাব পাৰে, এইটো নোট দি আছে, ছাবমিশ্যন অফ এক্সামিনেশ্যন ফিল টিল 10 September 2018 অনলি দ'জ টিচাৰ হু হেভ নট ক্লিয়াৰ দ্য পেপাৰ 501, 502, 503 অৰ ৱেৰ এবচেণ্ট। তাৰমানে ইয়াত যিবিলাক 501, 502, 503 ফেইল কৰিছে, যিবিলাকৰ ক্লিয়াৰ হোৱা নাই বা যিবিলাক এবচেণ্ট আছে, তাৰ কাৰণে এইটো এটা দি দিছে কি এইবিলাকে আমি এই এবচেণ্ট বা যাৰ ক্লিয়াৰ নাই সকলোবোৰে এই যিকেইখনত এবচেণ্ট বা যিকেইখনত আহিছে, প্ৰতিখনতে 250 টকাকৈ ফিজটো ছাবমিট কৰিব লাগিব ছেপ্টেম্বৰ 10 তাৰিখৰ আগতে। কিন্তু ইয়াত আৰু এটা বস্তু দিছে, এইটো দ্য ফিজ কেন বি ডিপজিটেড টিল 10 September 2018 ইফ ফিজ ইজ deposited and the result is declared pass, then the fees will be refunded। বন্ধুসকল, এইটো হৈছে আপোনালোকে মানে ইয়াত যিবোৰৰ এবচেণ্ট আহিছে আৰু সেইবিলাকৰ ভুলক্ৰমে যদি এবচেণ্ট আহিছে বা যিবোৰৰ ফেইল আহিছে, সেইবোৰৰ যদি ভুলক্ৰমত ফেইল আহিছে, মানে সঁচাকৈ যদি তেওঁলোকৰ এবচেণ্ট নাই বা পাছ কৰিছে, সেইবিলাক যদি আপোনালোকে যিহেতু এটা ইমেইল পঠাব লাগে, সেই ইমেইল পঠাৰ পিছত যদি এইটো কাৰেকশ্যন হৈ পেলাই পাছ বুলি আহে বা এবচেণ্টটো হৈ পেলাই যদি পাছ বুলি আহে, তেতিয়াহ'লে এই আপোনালোকে যিটো ফিজ দিব 10 তাৰিখৰ আগত, সেই ফিজটো আপোনালোকৰ ৰিফাণ্ড হ'ব। আৰু ইয়াৰ প্ৰচেছটো তেওঁলোকে নিশ্চয় দিব, কেনেকৈ মানে এই পইচাখিনি ৰিফাণ্ড কৰিব পাৰে সেইটো নিশ্চয় দিব। গতিকে বন্ধুসকল, মই ভাবোঁ যিবিলাকৰ কাৰণে এবচেণ্ট বা এই ফেইল দেখুৱাইছে, আৰু সঁচাকৈ যদি তেওঁলোকে ফেইল হোৱা নাই বা এবচেণ্ট নাছিলে, তেওঁলোকৰ ক্ষেত্ৰত এইটো এটা সুখবৰ। গতিকে বন্ধুসকল, মই ভাবিলোঁ আপোনালোকে এইটো জনাই দিওঁ। গতিকে এইটো যদি আপোনাৰ এই খবৰটো শুনি ভাল লাগিলে, তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীক জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। আকৌ পিছত এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক।